হেই গাইজ ৱেলকাম বেক টু মাই চেনেল আনাদাৰ এটি ভ্লগলৈ আজি গৈ আছোঁ দেউতাৰ মাৰ ঘৰত মানে আইতাৰ ঘৰত গৈ আছোঁ আৰু এয়া হৈছে মা আৰু এয়া এফালে মই একেখন গাড়ীতে বহি গৈ আছোঁ মা আৰু মই আজি ভোটসূত্ৰে গৈ আছোঁ গাইজ মানে বহুদিন মূৰত ভোটসূত্ৰে ভোট দিবলৈ গৈ আছোঁ আইতাকৰ ঘৰত গৈ আছোঁ যিহেতু মোৰ ভোটৰ নাম আইতাকৰ আমাৰ দেউতাৰ মাৰ ঘৰ য'ত মানে আইতাকৰ ঘৰ য'ত তাত ভোটত নাম উঠিছে তো তাতে ভোট দিবলৈ গৈ আছোঁ এয়া আপোনালোকে দেখা পাইছে আৰু এয়া হৈছে ড্ৰাইভাৰ খুৰাজনে গাড়ী চলাই আছে আৰু কিছুক্ষণ সময়ৰ পিছত আমি গৈ পামেই গাইজ আৰু বেছি দূৰ নাই অলপমান সময় মাত্ৰ দূৰ আছে গৈ পোৱাতে বেছি সময় নালাগে যেহেতু গাড়ীখন ৰিজাৰ্ভ কৰি লৈছোঁ ৰিজাৰ্ভ কৰি লোৱাৰ বাবে বেছি টাইম নালাগে যদি বাছেৰে গ'লোঁ হয় তেনেহ'লে বহুত সময় লাগিলে হয় কিন্তু আমি বাছেৰে নগৈ আজিতো বাছ বন্ধ হয় এনেও বাছ পোৱাই নাযাব সেইকাৰণে আমি নিজে গাড়ী ভাড়া কৰি গৈ আছোঁ আৰু ফাইনেলি গাইজ আহি পালোঁ এয়া হৈছে আইতাকৰ ঘৰ গাইজ আইতাকৰ ঘৰ আহি পালোঁ গাইজ এইফালে গাইজ খুৰা বেঞ্চিত বহি আছে আৰু এয়া হৈছে খুৰী আৰু এয়া হৈছে ভটু দাদা আৰু এয়া হৈছে আমাৰ মা আহিয়ে একেবাৰে উখল মাখল লগাই দিছে তো বলক গাইজ এতিয়া আপোনালোকক অলপমান পিছফালৰ দৃশ্যখিনি দেখুৱাই দিওঁ আইতাৰ ঘৰৰ পিছফালৰ দৃশ্যখিনি দেখুৱাই দিওঁ আপোনালোকক যিহেতু মই বহুত বছৰ অহাও নাই আৰু মই নিজেও চাওঁ আপোনালোককো দেখুৱাওঁ বহুত বছৰ হ'ল মই নাই বুলি ক'লেও 7-8 বছৰমান হৈছে গাইজ 7-8 বছৰমান মই অহাই নাই আইতাৰ ঘৰত মই যি সৰু থাকোঁতে আহিছিলোঁ এইফালে সৰু থাকোঁতে মানে আমাৰ বৰপেটা ৰোডত মাটি কিনিছে মা আৰু দেউতাই তো বৰপেটা ৰোডতে সৰু থাকোঁতে আহি গৈছিলোঁ আৰু তাৰপিছত আৰু অহাই নাই মই আইতাৰ ঘৰত তো বহুত বছৰ পিছত ভোটসূত্ৰে আহিছোঁ আজি মই নিজেও চাওঁ ইয়াৰ পৰিৱেশখিনি আৰু আপোনালোককো দেখুৱাওঁ আৰু এয়া হৈছে দেখিছেনে এয়া হৈছে পথাৰ পিছফালৰ দৃশ্য এয়া হৈছে এই পথাৰখনত জানেনে আমি বহুত খেলিছোঁ আমি বহুত ধান কাটিছোঁ ধান ৰুইছোঁ এই পথাৰখনতে যেতিয়া সৰু আছিলোঁ বহুত খেলিছিলোঁ মাজুবা মই বহুত খেলিছিলোঁ এই পথাৰখনতে আৰু এই পথাৰখন পাৰ হৈ গৈছিলোঁ তেতিয়া তাত এখন আছিল নদী আছিল পথাৰখন পাৰ হৈ নদীখন আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে খুবেই দুখিত গাইজ আৰু এয়া গাইজ পিছফালে খুৰাই এইফালে ঘৰৰ পিছফালে শাকৰ খেতি কৰিছে এয়া আপোনালোকে দেখা পাইছে দেখিছেনে কিমান যে শাকৰ খেতি কৰিছে এয়া আপোনালোকে দেখা পাইছে এয়া হৈছে ডাঠা শাকৰ খেতি মই খাম আমৰ চাটনি বজাৰৰ পৰা আম লৈ আহিছোঁ কেঁচা আম লৈ আহিছোঁ আৰু গৰম মানেই তো আমৰ চাটনি আমকেইটা মই এৰাই ল'ম বাকলিকেইটা এৰাই ল'ম এতিয়া গাইজ আমকেইটা মই কাটি ল'লোঁ এয়া গাইজ আমকেইটা মই স্লাইচৰ দৰে কাটি লৈছোঁ আৰু কাটি লৈ সোৱাদ অনুসৰি নিমখ জলকীয়া আৰু এতিয়া মই তেল দি দিছোঁ সৰিয়হ তেল অলপমান দি দিলোঁ আৰু এতিয়া হৈছে মিক্সিং কৰাৰ সময় আমকেইটা কেঁচা হ'লে বেছি ভাল হ'লে হয় কিন্তু আমকেইটা অলপমান পকি গৈছে ৰ'দ পাই পকি গৈছে কিন্তু তথাপিও খাই ভালেই লাগিব যেন পাইছোঁ আৰু দেখিছেনে এয়া হৈছে ফাইনেল লুক আমৰ স্লাইচ কেইটাৰ ইয়াতে ধনিয়া পাত দিলে আৰু ভাল লাগিলে হয় কিন্তু ধনিয়া পাত যিহেতু মই পোৱা নাই সেইকাৰণে ধনিয়া পাত নিদিলোঁ আৰু এতিয়া হৈছে গাইজ সোৱাদ লোৱাৰ সময়
এতিয়া হৈছে গাইজ সোৱাদ লোৱাৰ সময় গাইজ, আৰু এয়া হৈছে চাটনি হৈ গ'ল। মজা। গৰমত আমৰ চাটনি খোৱাৰ মজাই বেলেগ। মজা গাইজ, চকু বন্ধ হৈ আহে গাইজ। আমটো টেঙা, আৰু টেঙা নহ'লেতো খাবই ভাল নালাগিব। টেঙা আমি খাবলৈ সোৱাদ, টেঙা আমি খাবলৈ ভাল লাগে। গৰমত টেঙা আমি খাবলৈ সোৱাদ। তো গাইজ, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। মই আমৰ চাটনি খাই, তাৰপিছত আপোনালোকে কমেণ্ট কৰিব আপোনালোকে এনেকৈ গৰমত আমৰ চাটনি বনাই খাই পাইছেনে পোৱা নাই। যদি খাইছে কমেণ্ট কৰিব। তো টাটা বাই বাই, চি ইউ এগেইন। মজা।